নমস্কাৰ, মই যে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে আদৰণি জনাইছোঁ। মই আজি মাছ পাতত দিয়া এটা সৰু ভিডিঅ' আপোনালোকলৈ আগবঢ়াই দিবলৈ বিচাৰিছোঁ। ভিডিঅ'টো সকলোৱে চাব বুলি আশা কৰিছোঁ। এইখিনি মাছখিনি সৰু ওচৰৰ পৰা দেখুওৱাৰ কাৰণে অলপ ডাঙৰ দেখিছে, কিন্তু একেবাৰে সৰু আৰু শামুক দুটাও আনি থৈছে। মানুহজনে শামুক খায়, মোৰ কিন্তু বৰ ঘিণ লাগে। মই শামুক নাখাওঁ, মানুহজনে আনি থৈছে আৰু মই নবনাওঁ আৰু নাখাওঁ, মোৰ বহুত ঘিণ লাগে। প্ৰথমতে মই মাছখিনি ধুনীয়াকৈ চফা কৰি ধুই ল'লোঁ। আৰু পাত এখন জুইত মই লেৰেলাই থৈছিলোঁ। পাতখনত মই তাৰপিছত ধুনীয়াকৈ বান্ধি দিলোঁ। ব'লক এতিয়া চাওক মই কেনেকৈ কৰিছিলোঁ। মাছ বিভিন্ন ধৰণে পাতত দিব পাৰি। মই আজি এনেকৈ পাতত দিছোঁ। এনেকৈ দিলেও ভাল লাগে, আচলতে জিভাৰ সোৱাদটোহে লাগে। মই ইয়াত থৈছিলোঁ অকণমান ডিম, ইয়াৰ অকণমান ভাঙি লৈছোঁ, বনাইছিলোঁ তাৰমানে। এইখিনি মই থৈ দিলোঁ আৰু ইয়াতে দি দিম মই অকণমান মছলা গুড়ি। কিন্তু মছলা অকণমান দি দিছোঁ, বেছি দিয়া নাই, অকণমান দি দিছোঁ। ইয়াত এতিয়া মই মছলা গুড়ি অলপ আৰু এইটো ৰেড চিলি দি দিছোঁ। এইখিনি মই মিক্স কৰি ল'ম। ইয়াতে নিমখ অলপ দি দিম। এইখিনি মিক্স কৰি ল'ম ধুনীয়াকৈ। মই এতিয়া নিমখ অলপ দি দিম। নিমখ দিলোঁ আৰু মই ইয়াত অকণমান আটা গুড়ি দি দিছোঁ। তেতিয়া বস্তুটো লেজুৰীয়া অলপ ডাঠ হ'ব। এইখিনি এতিয়া মই ধুনীয়াকৈ মিলাই ল'ম। মিলাই লৈ মাছৰ লগত মই বস্তুখিনি ধুনীয়াকৈ সানি ল'ম। এইখিনি এতিয়া এনেকুৱাকৈ মই অলপ লেজুৰীয়া ডাঠকৈ মিলাই ল'লোঁ। এইখিনি এতিয়া মই মাছখিনি দি দিছোঁ। এতিয়া মাছখিনিৰ লগত ধুনীয়াকৈ সানি ল'ম। সদায় একেধৰণে পাতত দি খাই থাকিলে আমনি লাগে। আমনি বাৰু নালাগে, এনেই পাতত দিয়া মাছহে খাই চবতকৈ ভাল লাগে। তথাপিও মাছ চব ধৰণে পাতত দি খাই চাব লাগে। মই যিহেতু সদায় মাছ খাবলৈ পাওঁৱেই, যেতিয়া বিভিন্ন ধৰণে বনাই খাই চাওঁ। আৰু মোৰ ভিডিঅ'বোৰ চাব আপোনালোকে। মই আৰু কেনেকুৱা ধৰণেনো আৰু কি ধৰণে মাছ পাতত দিওঁ, এদিনকৈ আপোনালোকক দেখুৱাই থাকিম। আৰু খাবলৈ খুব বেছি টেষ্টি হয় এনেকৈ পাতত দিলে, বহুত মজা লাগে। চব এতিয়া পাতখনে বান্ধি ধুনীয়াকৈ পাতত দি দিম। জলকীয়া দুটা, জলকীয়া পাতত দিলে খাবলৈ খুব বেছি ভাল লাগে। এনেই জলকীয়া গুড়ি দিছোঁ যদিও ইয়াত জলকীয়া দুটা দি দিম। আৰু ইয়াত যে অলপ হৈ গ'ল, এতিয়া বস্তুটো ৰেডি আমাৰ মাছৰ পাতত দিয়াটো। মাছখিনি পাতত দি সিজাৰ পিছত জুইত অলপ থিয় কৰি থৈ দিব লাগে। তেতিয়া তাত থকা পানীখিনি যায়গৈ। তেতিয়া শুকান হয় অলপ, তেতিয়া খাবলৈ বেছি ভাল লাগে। অলপ পানী হৈ থাকিলে ইমান ভাল নালাগে, কিন্তু যেতিয়া সিজোৱা হয় তেতিয়া ভাপ হৈ পানী হয়, অলপ পানী ওলায়। সেইকাৰণে পানীখিনি যাবলৈ দিব লাগে, তেতিয়া বেছি ভাল লাগে। ইয়াত আচাৰ অকণমান লৈ লৈছোঁ আৰু এনেকৈয়ে খাবলৈ ভাল লাগে। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব নকৰাসকলে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহে মই অন্য ভিডিঅ' বনাবলৈ সাহস পাম। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।